Question number 5 ত আছে দিয়া আছে আমাক sec theta is equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা কি দিয়া আছে sec theta is equal to 13/12 এতিয়া sec মানে secৰ অনুপাতটো কি আছিল আমাৰ cosৰ আছিলে b/h আৰু sec টো হয় 1/cos গতিকে কি হ'ব h/b sec theta sorry b/h নহয় h/b হ'ব (13/12) এটো আমি কি কৰিম k ধৰি লম ধৰা হল তে ইয়াৰ পৰা আমাৰ কি ওলাব h is equal to আহিব 13k আৰু b আহিব 12k এতিয়া আমি কি কৰিম পাইথাগোৰাছ এপ্লাই কৰিম পাইথাগোৰাছটো কি হ'ব a square is equal to p square plus b square a square দিয়া আছে আমাক 13k whole square p square নাই p square আমি উলিয়াম b square আছে 12k whole square 13 ক স্কয়াৰ কৰিলে হ'ব 169k square তাৰ পাছত 12 ক স্কয়াৰ কৰিলে 144k square এতিয়া p square কি আহিব 169k square minus 144k square এতিয়া মাইনাস কৰিলে আহিব 25k square p square পালো 25k square গতিকে p কি আহিব আমাৰ 25k square 25 or square root বা বৰ্গমূল ললে আহিব 5 আৰু ইটো k এতিয়া এবাৰ লিখি দিছো p is equal to কিমান পালো 5k p আহি গল h আহি গল b আহি গল এতিয়া আমাৰ গোটেই অনুপাতখিনি আমি উলিয়াই পেলাব পাৰিম এটা যেহেতু দিয়া আছে আমি বাকি পাঁচটা উলিয়াব লাগিব এতিয়া এফালে লিখি দিছো এটা আটাকে sec theta আহিলে প্ৰথমে কি কৰো cos theta টো লিখি লওঁ cos theta টো কি আছিল b/h b ৰ জায়গাত আহিব 12k h ৰ জায়গাত আহিব 13k k cancel গল থাকিব 12/13 তাৰ পিছত লিখো sin theta কি আছিল আমাৰ p/h p টো কি পালো আমি 5k h টো পালো 13k k cancel গল থাকিব 5/13 তাৰ পিছত লিখো tan theta কি আছিল p/b বা perpendicular by base perpendicular মানে লম্ব আৰু base মানে হৈছে ভূমি p টো কি পালো 5k b টো পালো 12k k cancel থাকিব 5/12 এতিয়া cosৰ sec আহিলে sinৰ পৰা আমাৰ cosec theta কি আছিল 1/sin হয় এতিয়া sin theta টো p/h গতিকে 1/sin হলে আহিব h/p h টো 13k p টো আহিব 5k k cancel 13/5 তাৰ পিছত আহিব tanৰ কাৰণে আহিব cot theta কি হয় 1/10 tan theta টো p/b হলে 1/tan theta যদি হয় b/p আহিব b টো 12k p টো 5k k cancel 12/5 হৈ গল আমাৰ টোটাল 1 2 3 4 5 আৰু sec theta টোৰ হতি 6টা আহি গল এতিয়া sin theta আৰু cosec theta টো চোৱাচোন উল্টা হয়নে তেনেকে cos theta ৰ লগত sec theta উল্টা এটো 13/12 আছিল এটো কি হৈ গল 12/13 তেনেকে tan theta ৰ লগত এটো উল্টা হয়নে 6 টো আছে যদি angle a আৰু angle b সূক্ষ্মকোণ হয় যাতে cos a is equal to cos b তেন্তে দেখুৱা যে angle a সমান angle b এতিয়া কি দিয়া আছে আমাক a আৰু b টো সূক্ষ্মকোণ দিয়া আছে
A আৰু B সূক্ষ্ম কোণ তাৰ মানে C টো 90 ডিগ্ৰী দিয়া আছে A আৰু B সূক্ষ্ম কোণ তাৰ মানে C টো 90 ডিগ্ৰী তাপা আৰু কি দিয়া আছে আৰু cos A is equal to cos B এতিয়া ইয়াৰ আগলৈকে আমি যোনখিনি কোৱেশ্চন কৰিছিলো আমি দুটা বা এটা অনুপাত দিয়া থাকিলে আমি মানে সাইন দিয়া আছে যেনিবা সাইন A দিয়া আছে ভ্যালু এটা দিয়া আছে বা 5/13 ধৰি ললো এতিয়া আমি কি কৰিছিলো k ধৰি পেলাই p/h কৰি k ধৰি পেলাই আমি তেনেকে উলিয়াইছিলো বাকি ph আহি গল b2 তেনেকে উলিয়াইছিলো কিন্তু ইয়াতে আমি তেনেকে নুলিয়াও কেলে নুলিয়াও মই সেইখিনি ইয়াতে বুজাই দিম কেলে উলিয়াব নোৱাৰো আমি এতিয়া ধৰি ললো ph ৰ এটো যোনটো আমাৰ cos A = cos B দিয়া আছে এটো যদি ph ত আমি উলিয়াবলৈ যাও তেতিয়া কি প্ৰবলেম হ'ব তোমালোকে চাবা এতিয়া আগৰ নিয়মৰ মতে আমাৰ cos A টো আমাৰ cos ৰ অনুপাতটো কি আছিল b/h বা base by hypotenuse ভূমি by অতিভুজ এতিয়া হেতুৰ মতে যাবলৈ হলে আমাৰ b/h আহিবনে cos A ৰ কাৰণে এতিয়া একেটা ত্ৰিভুজতে আমাৰ দুটা সূক্ষ্ম কোণ আছে আৰু ইয়াতে আমাৰ কোৱেশ্চনটোত আমাৰ দুইটা সূক্ষ্ম কোণৰ কথাই আছে এতিয়া cos B টো আমি লিখিবলৈ যাওঁতে আমি আগৰ নিয়মবোৰ যেনেকৈ আমি আগৰ কোৱেশ্চনখিনি আমি সলভ কৰিছিলো হেতুৰ মতে আমাৰ এটো কি আহিব এটো b/h আহিবনে আগৰ নিয়মখিনি মতে আমাৰ এটোই আহিব কিন্তু এতিয়া আমি b আৰু h টো ইয়াতে আমি যদি b1 আৰু b2 দি দিও তেতিয়া আমাৰ যোনটো দেখাবলে আছে angle A = angle B হেতু আমাৰ উলিয়াবলে প্ৰবলেম হ'ব গতিকে আমি কি কৰিম এটো দুইটাই সমান হৈ গল এটোৰ পৰা আমি একোৱে উলিয়াব নোৱাৰিম আমি angle A = angle B জানো ইয়াৰ পৰা কিবা পাম পোৱাৰ চান্স আছে নাই গতিকে আমি ইয়াৰ জায়গাত কি লিখিম angle A ৰ কাৰণে মই কি কৈছিলো আগতে চেপ্টাৰটো এক্সাৰসাইজ আৰম্ভ হোৱাৰ আগতে মই বুজাইছিলো যে cos A মানে কি হয় A কোণৰ cos অনুপাত cos B মানে কি হয় B কোণৰ cos অনুপাত আৰু এই অনুপাত বিলাক উলিয়াওতে আমাৰ অকল অতিভুজটো বা হাইপোটেনাসটোহে ফিক্স থাকে একেটা ত্ৰিভুজৰে আমাৰ দুটা সূক্ষ্ম কোণ থাকিব পাৰে আৰু সেই সূক্ষ্ম কোণ দুইটাৰ কাৰণে আমাৰ অতিভুজটোহে ফিক্স থাকে বাকি লম্ব আৰু ভূমি বা পাৰপেন্ডিকুলাৰ আৰু বেসটো কি হয় আমাৰ হলনি হয় এতিয়া cos A ৰ কাৰণে আমাৰ বেসটো কি হ'ব A ৰ কাৰণে A কোণৰ কাৰণে বেসটো আমাৰ যোনডাল সন্নিহিত বাহু হেডাল হ'ব কি আছে ইয়াতে AC আছে নে আৰু হাইপোটেনাসটো একেই হ'ব 90 ডিগ্ৰীৰ বিপৰীত বাহু AB তাপা ঠিক তেনেকে B ৰ কাৰণে কি হ'ব হাইপোটেনাসটো একেই থাকিব AB আৰু বেসটো কি হ'ব ভূমি কি হ'ব B ৰ কাৰণে এডাল যেহেতু অতিভুজ আহিলে তে B ৰ লগত সন্নিহিত বাহু কি আছে BC এতিয়া তলৰ AB দুটা কেনসেল যাব ওপৰত AC সমান BC থাকিব কিন্তু আগতে কি হৈছিল দুইটাই আমাৰ সমান আহি গৈছিল ইয়াৰ পৰা আমাৰ একো উলৱাৰ চান্সই নাছিল হয় না গতিকে আমি A টোহে ইয়াত লিখিম এতিয়া বুজি পালো কিহৰ কাৰণে আমি PH টো ইয়াত ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া cos এৰ জায়গা লিখিম AC by AB আৰু আমি আগৰ কোৱেশ্চনবোৰ যে PH যে লিখো সেইখিনি আমি বাহু বিলাকো লিখিব পাৰিম কিন্তু বাহু বিলাক লিখিলে আমাৰ বাৰেপতি আমি বাহু গিটা চাই থাকিব লাগিব সেই কাৰণে PH লিখিলে আমাৰ সোনকালে হ'ব ঠিক আছে B আহিলে BC by AB এতিয়া AB কটা যাবনে কি থাকিব AC সমান BC AC ৰ লগত BC সমান পালো আমাক উলিয়াব লাগে angle A সমান angle B উলিয়াব কি লাগে আমি angle A সমান angle B এতিয়া আমি ক্লাস 9 ত পাই আহিছিলো উপপাদ্য এটা পাই আহিছিলো সমান বাহুৰ বিপৰীত কোণগিটা সমান হয় এই সমান বাহু এইটো দুইটা সমান বাহু নহয় এই দুইটা বাহুৰ বিপৰীত কোণবিলাক সমান হ'ব কেনেকৈ সমান হ'ব AC ৰ বিপৰীত কোণ কি আছে আমাৰ B আছে নে BC ৰ বিপৰীত কোণ কি আছে A
উলিয়াবলগীয়াটো আমাৰ ওলাই গ'ল নে এংগল এ সমান এংগল বি এইখিনিতে লিখি দিব পাৰা মানে লিখিলে ভাল কি বুলি লিখিম আমি উপপাদ্যটো লিখি দিব লাগিব সমান বাহুৰ বিপৰীত কোণবোৰ সমান 7 টো আছে যদি cot θ = 7/8 হয় তেন্তে মান উলিওৱা দুটা ৰাখি দিয়া আছে আমাৰ প্ৰথমটো আছে 1 + sin θ 1 - sin θ divided by 1 + cos θ 1 - cos θ আৰু সেকেন্ডটো আছে cot square θ সেকেন্ডটো আমাৰ একো প্ৰবলেম নহয় কাৰণ কেলে cot θ ৰ ভ্যালু আমাক দিয়াই আছে আমি ভ্যালুটো স্কয়াৰ কৰি দিলে ওলাই যাব এতিয়া এক নম্বৰটোৰ কাৰণে আমি sin θ আৰু cos θ ৰ ভ্যালুটো এই cot θ ৰ পৰা উলিয়াব লাগিব এখিনিটো আমি কৰি আহিছো আগৰ কোৱেশ্চনবোৰত কেনেকৈ উলিয়াব লাগিব এতিয়া cot θ টো আমি কেনেকৈ লিখিব পাৰো tan θ আছিল p/b cot θ টো 1/10 হয় গতিকে b/p আহিব 7/8 কে বুলি ধৰি লম ধৰা হল এতিয়া ইয়াৰ পৰা কি আহিব b = 7k p = 8k পাইথাগোৰাছৰ মতে a² = p² + b². a² p জেগাত আহিব 8k হোল স্কয়াৰ b জেগাত আহিব 7k হোল স্কয়াৰ 64k² 49k² আহিব 3113k² মই k কিউব লিখিবলৈ লৈছো k² গতিকে a² আহিলে এটো এতিয়া a কি আহিব ৰুট এডাল আহি যাব 113 যেহেতু স্কয়াৰ ৰুট নোলাই গতিকে 113 টো ৰুটতে থাকিব আৰু বাকি k টো এনেকৈ ওলাই আহিব h পালো এটো এতিয়া আমাক কি কি অনুপাত লাগিব sin θ লাগিব আৰু cos θ লাগিব গতিকে আমি অনুপাতখিনি উলিয়াই পেলাম প্ৰথমে sin θ আহিব p/h p কি আছে 8k h কি আছে 113k k cancel 8/113 cos θ কি আহিব b/h b টো আহিব 7k by 113 এতিয়া আমাৰ জনগিটা ভ্যালু উলিয়াবল দিছে আমি হেগিটা লিখিম এতিয়া এক নম্বৰটো কি আছে এইখিনতে লিখ কৰি দিম এক নম্বৰত আছে ওপৰত আছে 1 + sin θ 1 - sin θ তলত আহিব 1 + cos θ 1 - cos θ এতিয়া ভ্যালুখিনি বহাই দিম আমি প্ৰথমে কি কৰো এটো a + b a - b হৈ আছে দেখিছানে a + b a - b হলে কি হয় a² - b² হয় তলৰটো একেই হৈ আছে গতিকে a² - b² মানে কি আহিলে আমাৰ 1 - sin θ হোল স্কয়াৰ আহিলে 1 - cos θ হোল স্কয়াৰ আহিলে এটো এনেকে ইয়াতে ওলাই গলতেন আমি এনেকে ভাগ ভাগ নকৰিলেও হৈ যাব হলেও মই দেখাই দিছো এতিয়া sin θ ভ্যালু কি আছিল 8/113 হোল স্কয়াৰ cos θ কি আছে 7/3 হোল স্কয়াৰ এতিয়া প্ৰথমে আমি স্কয়াৰটো ভাঙি লওঁ 64 113 স্কয়াৰ কৰি √113 স্কয়াৰ কৰিলে কি আহিব 113 আহিব 4 to 7 to 49 আহিব স্কয়াৰ কৰিলে আকৌ √113 স্কয়াৰ কৰিলে আহিব 113 ঠিক আছে এতিয়া এটো কি আহিব
ওপৰত 113 এলচিএম ললে 113 minus 64 এটো ব্ৰেকেটটা দি দিছো ধৰিবল ভিজিবল হৈছে না এটো এনেকে ব্ৰেকেট দি দিছো মই দেই ভিজিবল হবলে এটো আহিব 113 ওপৰত 113 minus 49 তো ভিজিবল হৈছে না মই এবাৰ চেক কৰি লৈছো দেই ওকে ভিজিবল হৈছে বাৰু এটো মই এফালে লিখিছো নেক্সট কিনি নহলে ভিজিবল নহব কি আহিব ওপৰত আহিব 113 minus 64 হলে তালে 9 আহিলে 0 49 আহিব ওপৰত 49 তলত 113 পাইটো আহিব 4 ইফালে 64 113 এটো এতিয়া আমি 49 divided by 113 এটো উপৰলে লগলে কি হ'ব উল্টা হৈ যাব 113 উপৰলে গৈ যাব 64 কি আহিলে 49 by 64 এটাৰ ভ্যালু ওলাই গল 1 ৰ ভ্যালু আহিলে এটো এতিয়া 2 নম্বৰটো আমাৰ ইজিলি ওলাই যাব cot square থিটা হে আছিল এটো cot থিটা হোল স্কয়ার cot থিটাৰ ভ্যালুটো আমাৰ আছে 7/8 এটো স্কয়ার কৰিলে ওপৰ 49 আহিব তলত 64 8 ত আছে যদি cot 3 cot a = 4 হয় তেন্তে 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা ওকে আমি 3 cot a is equal to 4 ৰ পৰা কি লিখিব পাৰিম cot a ৰ ভ্যালুটো আমাৰ আহিব 4/3 এতিয়া ইয়াৰ পৰা আমি tan a sin a আৰু cos a উলিয়াই লব লাগিব অনুপাত কিটা তাৰ পাছত আমি তাত বহাই দিলে যদি সমান হয় ঠিক আছে হয়নে এতিয়া cot a তো কি আছিল আমাৰ cot a b/p হয়নে এটো 1/10 নাছিলে জানো 10 তো কি হয় p/b হয় 4/3 এটোক আমি k বুলি ধৰি লম ইয়াৰ পৰা আহিব b = 4k p = 3k পাইথাগোৰাছৰ মতে a square = আহিব p square plus b square 3k whole square 9k square 16k square 25k square h = আহিব 25k square 25 ৰ স্কয়াৰত আহিলে 5 আৰু k square k মানে h টো আহিলে আমাৰ 5k আকৌ এবাৰ লিখি দিছো 5k এতিয়া অনুপাত আমাৰ কি কি লাগিব tan a লাগিব cos a আৰু sin a তে অনুপাত গিটা উলিয়াও আমি sin a কি আছিল p/h p আছে আমাৰ 3k h আছে 5k k cancel 3/5 cos a কি আছিল b/h b আছে 4k h to 5k k cancel 4/5 এতিয়া tan a = tan a to কি হয় আমাৰ p/b p আছে 3k b আছে 4k k cancel 3/4 ঠিক আছে tan a to আমি এনেকে উলিয়াই কেনেকে উলিয়াব পাৰিম sin a by cos a কৰি উলিয়াব পাৰিম নে একদম চেপ্টাৰটো
আৰম্ভণিতে কি কৰিছিলো মই এটা বুজাই দিছিলো tan a টো আমি sin a / cos a বুলি লিখিব পাৰো এটো কৰি চাবা তোমালোকে নিজে ঠিক আছে এটো tan a = sin a / cos a কৰিলো এটো উলাই নে উলাই নিজে কৰি চাবা এটো ঠিক আছে এতিয়া আমি ভ্যালু খিনি বহাই দিম প্ৰথমে লেফট হ্যান্ড সাইড টো লৈ লওঁ left hand side তো লাস্টটা অলপ বেকা হল নিব বেকাকে মাৰিছো মই তেহে পুনছে 1 minus tan square a divided by 1 plus tan square a এটো উলিয়াইছো আমাৰ কি উলাই 1 minus tan a টো কিমান পালো আমি 3/4 3/4 whole square এটো আহিব 3/4 whole square 3 square আহিলে 9 4 square 16 ইয়াটো কি হবে কি আহিব 9/16 এতিয়া মাজৰ সাইনটো খালি হলনি হৈ আছে আমি তলে উপৰে এলসিএম লৈ দিম ইফালে 16 আহিব 16 minus 9 আহিলে তলটো এলসিএম টো 16 আহিব উপৰত কিন্তু কি আহিব 16 plus 9 আহিব 7/16 তলত আহিব 25/16 এটো কিমান আহিব 7/16 এটো উপৰলৈ হৈ যাব হৰণ হৈ আছে 16 25 16 16 ক্যান্সেল গল কিমান থাকিলে 7/25 এতিয়া রাইট হ্যান্ড সাইড টো কৰিম রাইট হ্যান্ড সাইড টো মই এফালে কৰিছো রাইট হ্যান্ড সাইডত কি আছে আমাৰ cos square a minus sin square a cos square a minus sin square a মই এবাৰ ভিজিবল হৈছে নে চাই লৈছো ঠিক আছে ওকে ঠিক আছে ভিজিবল হৈ আছে এতিয়া cos a এর ভ্যালুটো আছিল 4/5 4/5 whole square sin a এর ভ্যালুটো আছিল 3/5 এটো কৰি দিলে আমাৰ आंसर ওলাই যাব 16/25 আহিব 5 স্কয়ার আহিব দুইটা হোল স্কয়ার আছে নহয় দুইটাৰ স্কয়ার আহিব ইয়াৰো তেনেকৈ কি আহিব 9/25 25 এলসিএম লম উপৰত কি থাকিব 16 minus 9 16 minus 9 7/25 দুইটা একে ওলালে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে ওলালে গতিকে এটো দুইটা কি হ'ব সমান হ'ব এতেকে left hand side is equal to right hand side এটো গুটে ভ্যালুটো লিখি দিব পাৰা তোমালোকে কি আছিল 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a 9 to কি আছে আমাৰ triangle abc এর b কোণ সমকোণ যদি tan a is equal to 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা এতিয়া sin a মানগিটাত আমাৰ অনুপাত আছে sin a sin c cos a cos c ওকে এতিয়া ইয়াতে আমাৰ a আৰু c সূক্ষ্মকোণ দুইটাৰ কথা আছে গতিকে যেতিয়া সূক্ষ্মকোণ দুইটাৰ কথা আহে তেতিয়া আমি ph আমি কোৱেশ্চনটো কৰিব নোৱাৰো কাৰণ কেলে আমাৰ অকল h টো হে ফিক্স থাকে বাকি সূক্ষ্মকোণ দুটাৰ কথা আহিলে আমাৰ b আৰু p টো আমাৰ হলনি হয় হয়নে গতিকে ইয়াতে tan a টো 1/√3 আহিলে এতিয়া a এর কারণে আমাৰ tan a টো p/b হয় গতিকে a এর কারণে পারপেন্ডিকুলার কি হ'ব bc a এর অপোজিটত আছে আৰু b টো কি হ'ব ab সন্নিহিত বাহু 1/√3 এটো k বুলি ধৰি ললো এতিয়া bc আহিব আমাৰ k ab আহিব √3k এতিয়া আমি পাইথাগোৰাছ এপ্লাই কৰিম পাইথাগোৰাছ এপ্লাই কৰিলে
AC square is equal to AB square plus BC square. AB ৰ জাগাত আহিব √3k whole square, BC ৰ জাগাত আহিব k square. 3k square plus k square. 4k square. AC square is equal to 4k square আহিলে. AC is equal to কি আহিব? 4k square square root ললে twice k আহিব. গতিকে AC আহিলে আমাৰ twice k. এতিয়া আমি অনুপাতখিনি উলিয়াম। sin A এৰ sin অনুপাত। সাইনৰ অনুপাতটো আছিলে p/h। এতিয়া a এৰ কাৰণে p কি আছিল আমাৰ? a এৰ কাৰণে p BC, এৰ অপোজিট, a কোণৰ বিপৰীতত BC বাহু আছে আৰু h টো ফিক্স আছিলে AC। গতিকে BC আমি k, AC কিমান পালো? twice k, k কেনসেল গল, থাকিলে 1/2। তাৰ পিছত আমি cos A টো একেবাৰে উলিয়াই লওঁ a কোণৰ কাৰণে। cos ৰ অনুপাতটো কি আছিল? b/h। এতিয়া a এৰ কাৰণে b কি হ'ব? বেস কি হ'ব? ab হ'ব। আৰু h টো একেই থাকিব, ac এ থাকিব। ab টো আছে √3k আৰু ac twice k, √3/2। তাৰপা sin c, c কোণৰ কাৰণে p কি হ'ব? c ৰ অপোজিটত আছে ab আৰু h টো একেই থাকিব। ab টো আছে √3k আৰু ac twice k, k cancel, √3/2। তাৰ পিছত cos c, c কোণৰ কাৰণে b কি হ'ব? BC, c ৰ লগত সন্নিহিত বাহু, BC/AC। BC কি আছে? k আৰু AC টো একে twice k, k cancel, 1/2। ওকে, এতিয়া আমাৰ কি উলিয়াবলৈ দিছে মানবিলাক। এক নম্বৰটো কি আছে? এক নম্বৰটো কি আছে আমাৰ মান? sin A cos C plus cos A sin C। এতিয়া sin A ৰ ভ্যালু কি আছিলে? 1/2। cos C ৰ ভ্যালু আছিলে 1/2। cos A ৰ ভ্যালু আছিলে √3/2। sin C ৰ ভ্যালু আছিলে √3/2। পূৰণ কৰিলে আহিব 1/4, এফালে আহিব √3, √3 পূৰণ কৰিলে কি আহিব? অকল 3 আহিব। 4, 1 + 3 4, আহিলে 1। এক নম্বৰটো ওলাই গল। এতিয়া দুই নম্বৰত কি আছে আমাৰ? cos A cos C minus sin A sin C। এতিয়া cos A টো আছিলে আমাৰ √3/2, cos C টো আছিলে আমাৰ 1/2, তাৰপা sin A আছিলে 1/2, sin C আছিলে √3/2, √3/4 আহিলে, √3/4 আহিলে, কি আহিলে? 0। tan টো আছে ট্ৰায়াঙ্গল PQR ৰ Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm দিয়া আছে। sin P, cos P আৰু tan P উলিয়াব লাগে। ওকে, PQ ৰ Q 90 ডিগ্ৰী দিয়া আছে, PR + QR 25 আৰু এটা দিয়া আছে আমাক PQ = 5 cm, মানে PQ টো 5 cm দিয়া আছে। বাকি দুটা বাহু যোগটো উলিয়াব লাগিব, তেতিয়া আমি অনুপাতবিলাক উলিয়াব পাৰিম। এতিয়া বাকি দুটা বাহুৰ যোগ উলিয়াবলে আমি ইয়াৰ পৰা PR টোক আমি এনেকে লিখি থব পাৰিম নে? 25 - QR।
এইটো 1 নম্বৰ দি থৈছো এতিয়া আমি পাইথাগোৰাছ এপ্লাই কৰিম ইয়াতে ত্ৰিভুজ PQRত পাইথাগোৰাছ এপ্লাই কৰিম কি আহিব PR square is equal to QR square plus PQ square PR জায়গাত এটো বহাই দিম 25 minus QR PQ জায়গা 5 square A minus B whole square formula ভাঙিব লাগিব 25 square plus QR square minus twice AB 2 into 25 into QR 5 square আহিব 25 QR square cancel যাব 25 square কৰিলে 6 to 5 আহিব এফালে 2 into 25 50 QR is equal to 25 এতিয়া minus 50 QR is equal to 25 minus 6 to 5 এতিয়া এটো কি আহিব 50 QR is equal to 6 to 5 minus 25 হলে 600 আহিব কিন্তু আগত মাইনাস চিন আহিব কেলে আহিব কাৰণ ডাঙৰটোৰ আগত মাইনাস চিন আছে এতিয়া মাইনাস মাইনাস ক্যান্সেল গল QR কিমান আহিব 600 divided by 50 0 0 গল আছে আঠি কিমান যাব 12 মানে 12 QR is equal to 12 centimeter এটো আহিলে 12 centimeter এতিয়া একৰ পৰা আমাৰ PR আহি যাব PR is equal to কি আহিব 25 minus QR জায়গাত আমি 12 বহাই দিলো 13 centimeter আহি গল আহুগিটা আহি গল আমাৰ মান বিলাক উলাই গল আমি অনুপাত বিলাক এতিয়া লিখিব পাৰিম sin p p এর কারণে sin অনুপাত কি হ'ব পারপেন্ডিকুলার বাই হাইপোটেনাস এতিয়া p এর কারণে পারপেন্ডিকুলার কি হ'ব rq ডিভাইডেড বাই হাইপোটেনাস দাল একে হ'ব p r rq এর ভ্যালু কিমান আছে আমাৰ 12 আৰু pr আছে 13 তেনেকে cos p আসলে cosৰ অনুপাতটো বেস বাই হাইপোটেনাস হয় এতিয়া p এর কারণে বেস কি হ'ব pq হ'ব আৰু হাইপোটেনাস দাল একে থাকিব মানে অতিভুজ একে থাকিব pq কিমান আছে 5 pr 13 তে tan p টু কি হ'ব tan ৰ অনুপাত কি আছিল পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার p এর কারণে rq আছিল বা qr একে আৰু বেস টু কি আছিল pq rq আছে 12 pq আছে 5 এতিয়া এটো tan p টু এনেকে নকৰি আমি এনেকেও কৰিব পাৰিম কেনেকে কৰিম tan p টু হয় sin p divided by cos p আমি এনেকেও কৰিব পাৰো sin p এর জায়গাত আমাৰ 12 by 13 আহিলে আৰু cos p এর জায়গাত আহিলে 5 by 13 12 by 13 এটো হৰণ হৈ আছে এটো ওপৰলে 13 টু ওপৰলে গুছি যাব 5 টু তললে আহিব গতিকে 12 by 5 আহি গল 11 টুত আছে তলৰ দিয়াবিলা সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা এক নম্বৰটো আছে tan a এৰ মান সদায় 1 তকৈ সৰু সদায় 1 তকৈ সৰু বুলি কৈছে এতিয়া tan a এৰ মানটো tan ৰ অনুপাতটো আমি কেনেকৈ লিখিব পাৰো লম্ব বা পারপেন্ডিকুলার ডিভাইডেড বাই ভূমি বা বেস e বাই b বুলি আমি লিখিব পাৰো এতিয়া মই দুটা ট্ৰায়াঙ্গল লৈ লৈছো যত এটো 1 নম্বৰ বুলি লৈছো এটো 2 নম্বৰ 1 নম্বৰ ট্ৰায়াঙ্গলটোত মই এটো বাহু 10 লৈছো আৰু এটো পারপেন্ডিকুলারটো মই 5 লৈছো আছে ইয়াতে বেসটো মই 5 লৈছো পারপেন্ডিকুলার ডাল দীঘলকে লৈছো এতিয়া 1 নম্বৰ ট্ৰায়াঙ্গলটোৰ কাৰণে tan a ভ্যালুটো কি আহিব চাবা লম্ব কি হয় ইয়াতে 5 আৰু বেস হয় 10 এটো কিমান আহিব
1/2 মানে 0.5 আহিলে এটো কি হয় 1 তকে সৰু হয় ঠিক তেনেকে 2 নম্বৰটোৰ কাৰণে tan a কি ওলাব পাৰপেন্ডিকুলাৰ কি আছে ইয়াতে tan বেস আছে 5 ইয়াতে আহিলে 2 এটো কি আহিলে 1 তকে ডাঙৰ আহিলে কিন্তু আমাৰ 1 নম্বৰ উক্তিটো দিয়া আছে যে tan a এর মান সদায় 1 তকে সৰু বুলি দিয়া আছে কিন্তু আমি কি দেখিলো সদায় 1 তকে সৰু বুলি আমি ক'ব নোৱাৰো কাৰণ কেতিয়াবা 1 তকে ডাঙৰ ওলাব কেতিয়া ডাঙৰ ওলাব যেতিয়া পাৰপেন্ডিকুলাৰটো আমাৰ বেসটোতকে ডাঙৰ থাকিব গতিকে 1 নম্বৰটো আমি অসত্য বুলি লিখিম অসত্য 2 নম্বৰটো কি আছে a কোণৰ কোনো মানৰ বাবে sec a = 12/5 দিয়া sec a বুলি ক'লে secৰ অনুপাতটো আমি কেনেকৈ লিখিব পাৰো secৰ অনুপাতটো আমি কেনেকৈ লিখো অতিভুজ বা h divided by base বা ভূমি পাৰো এতিয়া মই কেইটামান সমকোণী ত্ৰিভুজ আঁকিম প্ৰত্যেকৰে বেস আৰু পাৰপেন্ডিকুলাৰটো বেলেগ বেলেগ হ'ব এটো এনেকৈ আঁকিলো এটা এনেকৈ আঁকিলো এটা ধৰি ললো এনেকৈ আঁকিলো আৰু এটা কিছু এটা 90 ডিগ্ৰী অতিভুজটো আমাৰ কি হয় 90 ডিগ্ৰীৰ অপোজিট সাইডে যোনটো বাহু থাকিব হেতুৱে আমাৰ অতিভুজ হয় ইয়াতে এটো হৈছে অতিভুজ ইয়াতে এটো অতিভুজ ইয়াতে এটো অতিভুজ ইয়াতে এটো অতিভুজ প্ৰত্যেকটো ত্ৰিভুজলে চালে তোমালোকে দেখিবা যে এটো অতিভুজটো সবতে ডাঙৰ ডাঙৰ কিহতকে ডাঙৰ বাকি কিটা বাহুতকে ডাঙৰ হয় দেখিছা তলত কি আছিল আমাৰ বেস আছিল গতিকে বেসটোৱে সোৱাত তোমালোকে বেসটোতকে ডাঙৰ আহিছে নে বেসতকে ডাঙৰ আহিছে অলপ হলো দেখি প্লাই গম পাইছা গতিকে অতিভুজটো আমাৰ বেসতকে সদায় কি হ'ব লাগিব বিটকে সদায় এজটো অলপ হলো ডাঙৰ হ'ব লাগিব ইয়াতে আমাৰ sec a ভ্যালুটো কি আছিল 12/5 আছিল 12/5 আছে গতিকে বেসতকে ডাঙৰ আছে এটো হ'ব পাৰে কাৰণ a কোণৰ কোনো মানৰ বাবে বুলি দিয়া আছে গতিকে কোনো মানৰ বাবে এটো হ'ব পাৰে 2 নম্বৰটো সত্য হ'ব 3 নম্বৰটো কি দিয়া আছে cosecant of angle a এর সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয় cosecant এ cosecant টো কাৰ ফুল ফৰ্ম আছিল মই ফুল ফৰ্মৰ শৰ্ট ফৰ্ম খিনি আৰম্ভণিতে দি দিছিলো ইয়াত দি আছে cosecant of angle a আছে এতিয়া cosecant বুলি কলে cosecৰ ফুল ফৰ্ম হয়তো cosৰ ফুল ফৰ্ম কি আছিল এটো cosৰ ফুল ফৰ্ম আছিল cosine এটো হৈছে cosecৰ ফুল ফৰ্ম cosecant গতিকে এটো কি হ'ব লাগিব cosec a হ'ব লাগিব আছে নে ইয়াতে কি আছে cos a আছে cosec a হ'ব লাগিছিল নাই গতিকে 3 টো অসত্য 4 টো কি আছে কোনো এটা কোণ 4 টো আছে cot আৰু a এৰ পূৰণফল হ'ল cot a এতিয়া আমি যে এইবিলাক যে cosec a লিখো sin a লিখো cos a লিখো sin a cos a tan a এইবিলাক একদম চেপ্টাৰ আৰম্ভণিতেই
কৈ আহিছিলো যে এইটো sin a টোৱে কি বুজায় a কোণৰ sin অনুপাত বুজায় ৰেচিও এটা বুজায় নে a কোণৰ sin অনুপাত এটো sinৰ লগত a টো পূৰণ হৈ নাথাকে এটো কি হয় sin a মানে আমাৰ a কোণৰ sin অনুপাত বুলি বুজায় গতিকে এটো যোনটো দিয়া আছে আমাক cot আৰু a ৰ পূৰণফল cot আৰু a ৰ পূৰণফলটো cot a বুলি হয় বুলি আছে ইয়াতে গতিকে এটো হ'ব জানো নহয় 4 টো অসত্য 5 টো কি আছে কোনো এটা কোণ থিটাৰ বাবে sin থিটা = 4/3 কি আছে sin থিটা টো 4/3 বুলি আছে এতিয়া sin থিটা থিটা বুলি দিছে এটো কনফিউজ হ'ব নালাগে এটো এও হ'ব পাৰে এ বুলিও দিব পাৰে এ টোৱে যোনটো বুজায় ইয়াতো থিটাটোৱে হেতুৱে বুজাইছে সূক্ষ্ম কোণ এটাই বুজাইছে এতিয়া sin থিটা বুলি ক'লে আমি লিখো লম্ব বা p divided by অতিভুজ বা h এতিয়া আমি কোৱেশ্চন নম্বৰ কিহত চাই আহিছিলো 2 নম্বৰটো নে 1 নম্বৰটো চাই আহিছিলো 2 নম্বৰটো চাই আহিছিলো যত আমি পাইছিলো যে সদায় অতিভুজডাল কি হয় লম্ব আৰু বেছতকে লম্ব আৰু ভূমিতকে ডাঙৰ হয় বুলি পাইছিলো এতিয়া ইয়াতে আমাৰ এটো অতিভুজটো কি আছে হৰু দিয়া আছে এটো পসিবল হবনে লম্বটো ডাঙৰ বুলি দি আছে অতিভুজতকে এই ডালতকে এই লম্বডাল ডাঙৰ হ'ব পাৰিব জানো নোৱাৰে গতিকে এটো কি হ'ব অসত্য 12 টো আছে এটা ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী sin A = 3/5 তেন্তে cos A ৰ মান উলিয়াব লাগে আমি অপচন দিয়া আছে নহলো আমি কৰি চাব লাগিব B টো 90 ডিগ্ৰী দিয়া আছে sin A টো 3/5 দিয়া আছে ওকে এতিয়া sin A টোক আমি লিখিব পাৰো P/H 3/5 কে ধৰি ললো সূক্ষ্ম কোণ এটাৰ কথা আছে গতিকে আমি PH এবিলাকে এনেকৈ কৰিব পাৰিম P = আহিব 3k H = 5k পাইথাগোৰাছ এপ্লাই কৰিলে আহিব a² = p² + b²। h ৰ জায়গাত 5k হোল স্কয়াৰ p ৰ জায়গাত আহিব 3k হোল স্কয়াৰ b² 25k² 9k² b² = 25k² - 9k²। b² আহিব 16k²। b টো কি আহিব 16k² স্কয়াৰ ৰুট ললে আহিব 4k। b টো পালো আমি 4k। এতিয়া আমাৰ কি উলিয়াব দিছে cos A ঠিক আছে cos A টো কি হ'ব b/h হ'ব b টো কিমান পালো 4k h টো আছে আমাৰ 5k k কেনসেল গৈ 4/5 অপচন কি হ'ব তেন্তে 4/5 ক'ত আছে c ত আছে অপচন c টো কাৰেক্ট হ'ব